এভৰিৱান, আশা কৰোঁ সকলোৰে খবৰ ভাল। ৱেলকাম টু বেক মাই ইউটিউব চেনেল। স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। তো চাই থাকক ভিডিঅ'টো। আজি কি কৰোঁ কি নকৰোঁ দিনটো। আজি হ'ল দীপাৱলীটো আহিয়ে গ'ল। আজি ধনতেৰাছ, হেপী ধনতেৰাছ সকলোকে, সকলো অসমবাসী ৰাইজক ধনতেৰাছৰ শুভেচ্ছা জনালোঁ। এতিয়া আজি ধনতেৰাছৰ কাৰণে ঘৰটো অলপ চাফা কৰিম, ঘৰ মুচিম। তো চাই থাকক ভিডিঅ'টো। আজি দিনটো কি কৰোঁ কি নকৰোঁ। তো এইপিনে আলনাখন লেতেৰা হৈ আছে, অলপ আলনাখন চাফা কৰিম। ঘৰবোৰ অলপ মকৰা জাল পৰিছে, তো আজি চাফা কৰিম। চাই থাকক কি কৰোঁ। এইপিনে ঘৰৰ চাফা কৰি আছোঁ, এইপিনে আৰু চব্জিও বনাই আছোঁ। ইয়াতে ভল, আলু, চয়াবিন এনেকৈ অলপমান জোল দিম, তাতে মাছ এৰি দিম, মাছৰ টুকুৰা। তো চাই থাকক ভিডিঅ'টো। আৰু অহাকালিতো দেৱালীয়ে, কোনে বম ফুটাব, নিমন্ত্ৰণ জনাব। তো সন্ধিয়া হৈ গ'ল, মই কাম বন কৰি ৰেডি হৈ ল'লোঁ, গা পা ধুই। এতিয়া মানে বজাৰত যাম, ভণ্টি আহি আছে বজাৰ কৰিব। তো আজি এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি কোনোবাই নতুনকৈ চাই আছে চেনেলটো, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ খুলিছোঁ, প্লিজ ছাবস্ক্ৰাইব কৰি দিব।